মানুহবোৰ লাহে লাহে মুক হৈ পৰিছে। কবি বশিষ্ঠদেৱ ফুকন। অসুচি বতাহ এজাক পিয়াপি দি ফুৰিছে সৰ্বত্ৰ। বতাহজাকে কাঢ়ি নিছে মানুহবোৰৰ মুখৰ মাত। ভীতিগ্ৰস্ত মানুহবোৰ ক্ৰমাৎ হৈ পৰিছে নিৰ্বাক। মানুহবোৰে আওৰাবলৈ পাহৰিছে প্ৰতিবাদৰ নেওতা, লিখিবলৈ পাহৰিছে সুখক শোষণৰ মালিতা। অসুচি বতাহজাকৰ পৰা বাচিবলৈ মানুহবোৰে এতিয়া পিন্ধি লৈছে মৌনতাৰ সাজ। চেক বুজি চুং সলোৱা মানুহবোৰে কাটি লৈছে নিৰাপদ সুচল বাট। অসুচি বতাহজাকৰ গতি যিমানেই বাঢ়িছে, মানুহবোৰ সিমানেই মুক হৈ পৰিছে। পিছে সময়বোৰে এদিন বাগৰ সলাব। মৌনতাৰ মুখা দলিয়াই মানুহবোৰে আকৌ কথা কব। অসুচি বতাহজাকক চিনি মানুহবোৰে উৰুৱাব বিজয়ৰ পতাকা। বৰ নামঘৰত আকৌ চলিব কংসবধৰ আখৰা। অসুচি বতাহভেদী চৌপাশে গুঞ্জৰিত হব য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।